Hello everyone, welcome to my channel. সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছোঁ। সকলোৰে যেহেতু এতিয়া টেনচনত আছে মেট্ৰিক আৰু এইচএছৰ 2021 বেটছৰ পাছ হোৱা যিসকল আছে গভৰ্ণমেণ্ট জব এপ্লাই কৰিব পাৰিবনে নাই। আমি ভিডিঅ'বিলাকতো পাই আছোঁ বেটাৰমেণ্ট এক্সাম দিব লাগিব গভৰ্ণমেণ্ট জবৰ কাৰণে। এইখন মাৰ্কশ্বিটত গভৰ্ণমেণ্ট জব নাপায়, কিন্তু এইবোৰ সকলো কথা ৰিউমাৰ হয়। আমাৰ অনাৰেবল CM ছাৰে সকলো কথাখিনি বুজাই কৈছে। ভিডিঅ' ক্লিপটো মই দেখাব বিচাৰিছোঁ, চ' ভিডিঅ'টো চাওঁ আহক। পৰীক্ষাটো পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব, চাকৰিও পাব। তাত ৱৰ্ডটো আছে ছাবষ্টেঞ্চিয়েল। তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছটো কাউণ্টিং হয়। বহুত ডাঙৰ সামাজিক সমস্যা যি ধৰণে কৈ আছে পাছ কৰিব চাকৰি নাপাব, চব চাকৰি পাব। ৰেলত চাকৰি পাব, APSCত চাকৰি পাব, ইঞ্জিনিয়াৰ হ'ব পাৰিব, চব পাব। খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে। সেইকাৰণে আমি কৈছো ছাবষ্টেঞ্চিয়েলি য'ত এইখন চাৰ্টিফিকেট দৰকাৰ। তেওঁলোকে কালি যদি APSC পৰীক্ষা এইখন চাৰ্টিফিকেটত পাব, কাৰণ তাত মেট্ৰিকৰ মাৰ্কছটো কাউণ্টিং নহয়। কালি যদি ক'ৰবাত ইঞ্জিনিয়াৰিং চাকৰি কৰে এইখনৰ ওপৰত পাব। অনলি পইণ্টটো আছে টেটৰ ক্ষেত্ৰত। ভিডিঅ' ক্লিপটো চাই সকলো কথা গম পাইছে। আৰু মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ বেটাৰমেণ্ট এক্সাম দিয়াৰ কথা, কিন্তু সকলোতে বেটাৰমেণ্ট এক্সাম দিব নালাগে। কিছুমান জবত দিবলগীয়া হ'ব পাৰে, কিন্তু সকলোতে বেটাৰমেণ্ট এক্সাম দিব নালাগে। কিছুমান ভিডিঅ'ত আমি পাই আছোঁ যে গভৰ্ণমেণ্ট জব নাপায় কৈ আছে, বাট তেনেকুৱা একো কথা নহয়। গভৰ্ণমেণ্ট জব পাব চবেই, কিন্তু ছাবষ্টেঞ্চিয়েল কিছুমান জব আছে এইখন চাৰ্টিফিকেট দৰকাৰ। মানে কিছুমান জব লৈ বেটাৰমেণ্ট দিব লাগিব। যেনেকৈ হৈছে টেটত এইচএছ আৰু HSLC মাৰ্কশ্বিট চাই। টেটতহে অলপ প্ৰব্লেম হৈ আছে, বেলেগত একো প্ৰব্লেম নাই। বেলেগত আমি এইখন মাৰ্কশ্বিটে গভৰ্ণমেণ্ট জবত এপ্লাই কৰিব পাৰোঁ। টেটত যিহেতু অলপ প্ৰব্লেম হ'ব পাৰে, তাৰ বাবে গভৰ্ণমেণ্টে নতুন কিবা ক্ৰাইটেৰিয়া উলিয়াব পাৰে চাগে। আৰু কোনো চিন্তা নকৰিব, মই আশা কৰিছোঁ গভৰ্ণমেণ্টে এটা ভাল ডিচিশ্যনেই ল'বগৈ চাগে তাৰ ওপৰত। কেৱল টেটৰ বাহিৰে মূল্যায়নৰ প্ৰমাণ পত্ৰ প্ৰযোজ্য হ'ব সকলো পৰীক্ষাত। চ' সেইবাবে HS আৰু HSLC যিমান ষ্টুডেণ্টছ আছে সকলোৱে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে। শেষত এটা কথা কওঁ, যদি আপোনালোকে ভাবিছে টেট এক্সাম দিম বুলি, মোৰ মতে আপোনালোকে DLED কৰি থওক। DLED কৰিলে ইন ফিউচাৰ আপোনালোকৰ হেল্প হ'ব পাৰে মোৰ মতে। এইটো চাই ভাল পালে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।